আজি ৰাতিপুৱাই ব্ৰেকফাষ্টত তৰমুজ খালোঁ। এয়া হৰ্ষাই লৈ আহিছিলে। সিহঁতৰ ঘৰত কৰা একদম ফ্ৰেছ আৰু বহুত মিঠা খাবলৈ। অলপ পাছতে আকৌ প্ৰধানমন্ত্ৰীৰ মন কী বাত শুনিবলৈ আহিলে। মানুহখিনিক হেনো ফটো মাৰি দিব লাগে। তাৰ পাছত আকৌ দুপৰীয়া ভাত পানী খাই টেঙা খাবলৈ মন গ'ল। এয়া কেঁচা আম ৰুকি লৈছোঁ। খাবলৈ কিমান যে ধুনীয়া লাগিছে। এয়া বছৰৰ প্ৰথমবাৰ আম খাইছোঁ দেই। হৰ্ষা আকৌ যোৱাকালি আহিছিল আমাৰ ঘৰলৈ। তাৰপিছত দুইজনী ভাবিলোঁ অলপ ফটো চটোকে উঠি আহোঁ। সেইবুলি পথাৰৰ ফালে গ'লোঁ আৰু লোকেশ্যনটো চাওকচোন, ইমান যে ধুনীয়া লাগিছিলে। দুয়োজনীয়ে পূৰা ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ। তাৰপাছত সন্ধিয়া হোৱা আগে আগে আমি ঘৰলৈ গুচি আহিলোঁ। আৰু ঘৰলৈ আহি আকৌ তাই যাবলৈ ওলাল। ইমান যে জোৰ কৰিলোঁ আৰু এদিন থাকিবলৈ, কিন্তু তাইৰ হেনো কিবা ইম্পৰ্টেণ্ট কাম আছে, চ' তাই গ'লগৈ। ৰাতি আকৌ আমাৰ ঘৰত খানা আছিল। মা এইবাৰ পঞ্চায়ত ইলেকশ্যনত AP মেম্বাৰ উঠি জিকিছিলে, তাৰেই পাৰ্টি দিছিল সকলোকে।